নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল, দেৱালীৰ 3 দিনৰ আগতে এই কামটি কৰিলে ঘৰখনত সুখ শান্তি বৃদ্ধি হয় আৰু লগতে ৰোগ ব্যাধি দূৰ হয়। তাৰেই দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছো। সেয়ে বন্ধু বান্ধৱীসকল, যিসকল লোকে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহলে সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ে যেন আৰু লগতে থকা বেল বুটামটো টিপি দিব যাতে মোৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে নটিফিকেশ্যনৰ দ্বাৰা পাই গৈ থাকে। তেন্তে আহক বন্ধুসকল, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, দেৱালী হিন্দু ধৰ্মৰ মুখ্য পৰ্ব। সেইদিনা গণেশ আৰু মা লক্ষ্মীৰ পূজা কৰা হৈ থাকে। দেৱালীৰ দিনা অযোধ্যা ৰজা শ্ৰীৰামচন্দ্ৰই 14 বছৰ বনবাস খাটি উভতি আহিছিল। সেয়েহে এই দিনটিতে পোহৰৰ উৎসৱ আৰু আনন্দৰ উৎসৱ পালন কৰা হয়। সেইদিনা মা লক্ষ্মীক বিধি বিধানেৰে পূজা কৰা হয়। হিন্দু ধৰ্মশাস্ত্ৰ অনুসৰি এই দিনটিতে মা লক্ষ্মীয়ে সকলোৰে ঘৰত প্ৰৱেশ কৰে। সেইদিনা শ্ৰদ্ধা ভক্তিৰে মা লক্ষ্মীক পূজা কৰিলে গোটেই বছৰ জুৰি মা লক্ষ্মীৰ কৃপা থাকিব আৰু আপোনাৰ ঘৰখনত কোনো অপশক্তিয়ে অপকাৰ কৰিব নোৱাৰে। সেয়েহে জানো আহক কি কৰিলে আমাৰ ঘৰখন মংগল হয়। বন্ধু বান্ধৱীসকল, আম পাতৰ অধিক মহত্ব আছে। এই আম পাত পূজাত ব্যৱহাৰ কৰা হয়। আম পাত মা লক্ষ্মীৰ অত্যন্ত প্ৰিয় পাত। সেয়েহে দেৱালীৰ 3 দিনৰ আগতে স্নান আদি কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি 11টি আম পাত ছিঙি আনি ৰঙা সূতাৰে মালা বনাই মূল দুৱাৰত ওলমাই ৰাখক। এনে কৰিলে ঘৰখনত সুখ শান্তিৰে বিৰাজ কৰিব, লগতে ৰোগ ব্যাধি দূৰ হয়। সেইখন ঘৰত কেতিয়াও অশুভ শক্তিৰ প্ৰৱেশ নঘটে। আজিলৈ ইমানেই।